হাই ফ্ৰেণ্ডছ, কম্পিউটাৰ ডিজিটেললৈ আপোনাক স্বাগতম। আজি আমি শিকিম চিৰ পৰিচয়। তাৰ আগতে যদিহে আপুনি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল বাটন প্ৰেছ কৰিব যাতে আগলৈ আমাৰ এনে ধৰণৰ ভিডিঅ'বোৰ আপুনি পাই থাকে। চ' এতিয়া আমি এটা প্ৰগ্ৰেম ক্ৰিয়েট কৰিম। তাৰ বাবে create a new program and consult application and go যেহেতু ইয়াত C++ও আমি কৰিব পাৰোঁ। এতিয়া মই C কৰিম, গতিকে C and next। এতিয়া মই এটা টাইটেল দিম, my first program, my first C program। okay, so এটা ফাইল সিলেক্ট কৰি মই এটা ডিসপ্লে সিলেক্ট কৰিছোঁ। okay, and next। so এতিয়া my first C program ক্ৰিয়েট হৈ গ'ল। এতিয়া মই কোডিং কৰিম। কোডিং আমি এতিয়া সোৰ্সত ক্লিক কৰিব লাগিব আৰু তাৰপিছত main.c ক্লিক কৰিলে এটা প্ৰগ্ৰাম ওলাই যাব। প্ৰগ্ৰামটোক আমি হেলো প্ৰগ্ৰাম বুলি কওঁ, যেটো আমাৰ ইন্ট্ৰোডাকশন হয়। C প্ৰগ্ৰাম ফাৰ্স্ট C প্ৰগ্ৰাম হয় আৰু ইয়াত প্ৰত্যেকটা ইনষ্ট্ৰাকশনৰ কাম কি মই হেতু এক্সপ্লেইন কৰিম। so include stdio.dio.h। এতিয়া মই ৰান কৰি চাম। ৰান কৰিলে তাত হেলো world লাইনটো ডিসপ্লে কৰিব। so এটো চাওক, এটো হেলো world। so হেলো worldৰ ঠাইত যিকোনো লিখিলে আমি হেতু ডিসপ্লেত হেতু ওলাই যাব চাম। so the first C program। so the first C program এতিয়া রান কৰিলে the first C program টো শো কৰিব। the first C program। এতিয়া মই আগতীয়াকৈ লিখি থৈছোঁ। এতিয়া কোনটো লাইনে কি ডিসপ্লে কৰে মই এক্সপ্লেইন কৰিম। so include stdio.h। the first line of the program include stdio.h is a preprocessor command which tells a C compiler to include stdio.h file before going to actual compilation। আৰু এটো সিমিলারে হয় include stdlib.h the line and stdlib.h is a preprocessor command which tells a compiler to include ইয়াত ভুল হৈ আছে lib.h file before going to execute actual compilation। আৰু int main the next line int main is the main function which the where the program execute begins। আৰু the printf দেখিবলৈ পাইছে। the next line printf is another function available in C which calls the message the first C program to be displayed on the screen and the and next or last the next line return 0 terminate the main function and return the value 0। so এতিয়া execute কৰিলে same result display কৰিব the first C program। so আমি save কৰিব পাৰো। এটো save or save already save হৈ আছে। so save